হেল্ল' এভৰিৱান, আকৌ গ'লে আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ আজি আপোনালোকে দেখিছে গোটেই আমি লগৰবিলাক লগ হৈছোঁ। আৰু এজনী নাই, তাইও বহুত দূৰত বিয়া হ'লে, সেইকাৰণে আপোনালোকক বাৰু দেখাম আৰু যদি লগ পাওঁ। আৰু এইৰো আমাৰ মানসিৰ বিয়া, সেইকাৰণে ভাত খাব মাতিলোঁ। লাষ্ট বাৰৰ কাৰণে এসাঁজ ভাত খাই যোৱাৰ পিছত আহিব পাৰি নে নোৱাৰিব। আৰু কৰিশ্মাকো মাতিল আৰু তাইৰ ভনীয়েকজনী লৈ আহিছিল, মানে খুৰী মায়েকৰ। আৰু ধুনীয়াকৈ তাইক মই সুধিলোঁ কেনে হ'ল, আৰু চাহ তাহ দি আপোনালোকক দেখালোঁ। ধুনীয়াকৈ চাহ পানী খালে আৰু পোলাও বনাইছিলোঁ। তাই এতিয়া ভাতে খাই থাকে কাৰণে ধুনীয়াকৈ পোলাও বনালোঁ। পোলাও বনাই কিনে ধুনীয়াকৈ খাই ল'লোঁ। খাই লৈ কিনে ধুনীয়াকৈ হাঁহি ধেমালি কৰি আৰু এনেকুৱাকৈ লগ নাপামেই চাগে। আৰু লগ পালে আপোনালোকক দেখাম বাৰু। আৰু সেইটো ভিডিঅ'টো একেলগে মানে তাইৰ বিয়াৰ ভিডিঅ'টো আছে, মানে খাতা হোৱাৰ কাৰণে একেলগে লগাই দিলোঁ। মানে আমি 2 দিনৰ পাছতে ভাত খাব মাতিছিলোঁ, তাই আহিব পৰা নাছিল, সেইকাৰণে মানে ধুনীয়াকৈ ভিডিঅ'টো লগাই দিলোঁ। আৰু পিছত দুখন আৰু ভিডিঅ'টোৰ শেষত ধুনীয়াকৈ ফটো লগাই দিছোঁ ৰিচিপশ্যনৰ। আৰু সিহঁতৰ মানে য'ত বিয়া হৈছে তাতে ৰিচিপশ্যন আছে, তাতো গ'লোঁ। আৰু বহুত ভাল লাগিলে যাই কিনে, আৰু যাতে ধুনীয়াকৈ ভালে থাকে। আৰু ধুনীয়াকৈ ক'ত বিয়া হৈছে আপোনালোকক পিছত ভিডিঅ'ত বাৰু ক'ম বাৰু। আৰু আজি মিনি ব্লগটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে আশীৰ্বাদ কৰিব।